স্বাগতম জনাইছো প্ৰাইডিছ আসামৰ অন্য এটা ভিডিঅ'লৈ। অসমীয়া ধাৰাবাহিকৰ জনপ্ৰিয় অভিনেত্ৰী স্নিগ্ধা গগৈৰ লাইফষ্টাইল। তেওঁৰ হোম টাউন নগাঁও জিলাৰ কলিয়াবৰ। তেওঁৰ ডেট অফ বাৰ্থ 18 এপ্ৰিল 1993। ফেমিলি মেম্বাৰ্ছ পিতৃ মাতৃ আৰু এজন ভায়েক আছে। পিতৃৰ নাম প্ৰদীপ কুমাৰ গগৈ আৰু মাতৃৰ নাম গীতামণি গগৈ। এডুকেশ্যনেল কোৱালিফিকেশ্যন কলিয়াবৰ কলেজৰ পৰা HS পাছ। গুৱাহাটীলৈ আহি জ্যোতিচিত্ৰবনত ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ কোৰ্ছ সম্পূৰ্ণ কৰে। সমান্তৰালভাৱে BSc আৰু মাছ কমিউনিকেশ্যনৰ কোৰ্ছো সম্পূৰ্ণ কৰে। সৰুৰে পৰাই অভিনয় আৰু গানৰ লগত জড়িত আছিল। জ্যোতিচিত্ৰবনত ছাউণ্ড ইঞ্জিনিয়াৰিঙৰ কোৰ্ছ কৰি থকাৰ সময়ছোৱাতে নাটকৰ লগত ঘনিষ্ঠভাৱে জড়িত হৈ পৰে। তেওঁৰ প্ৰথমখন চিৰিয়েল আছিল 5 পৰিচালকৰ 5 ছবি। এই চিৰিয়েলখন ৰং চেনেল যোগে সম্প্ৰচাৰিত হৈছিল। পৰৱৰ্তী সময়ছোৱাত আবেলিৰ ৰামধেনুৰ ৰেখা, দামিনীৰ মাতৃ, আউসীৰ জোনাকৰ অৰুন্ধতী এই তিনিটা চৰিত্ৰৰ জৰিয়তে দৰ্শকৰ মাজত অধিক জনপ্ৰিয় হৈ পৰে। আবেলিৰ ৰামধেনু এই চিৰিয়েলখনৰ ছেটতে প্ৰথমবাৰ বাবে লগ পাই পৰিচালক ৰূপকমল হাজৰিকাক। প্ৰথমে প্ৰেম আৰু পাছলৈ দুয়ো বিবাহপাশত আবদ্ধ হয়। বৰ্তমান তেওঁলোক দুয়ো থাকে গুৱাহাটীত। আবেলিৰ ৰামধেনু এই ধাৰাবাহিকখনৰ উপৰিও পৰিচালক ৰূপকমল হাজৰিকাই পৰিচালনা কৰিছে অৰ্ধাংগিনী, আউসীৰ জোনাকৰ দৰে জনপ্ৰিয় ধাৰাবাহিক। অভিনেত্ৰী স্নিগ্ধা গগৈৰ অভিনয় জীৱনৰ টাৰ্ণিং পইণ্ট হৈছে আবেলিৰ ৰামধেনুৰ ৰেখা চৰিত্ৰটো। আউসীৰ জোনাক এই ধাৰাবাহিকখনত আপোনালোকে তেওঁৰ অভিনয় চাই কেনে পাইছে কমেণ্টত জনাবচোন। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ আপডেট পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব।